নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি এখন বিয়া খাব আহিছোঁ। বিয়াখনত ক'ত কি হয় চব দেখাই আছোঁ। বিয়াখনটো আপোনালোকক কোৱাই নাই। এইটো দৰাৰ মাক মানে আমাৰ মাহী হয়। আমাৰ এতিয়া আজি মাহী ল'ৰাৰ বিয়া। এইটো মাহী, আমি ঘৰৰ পৰিয়াল গোটেই গৈছোঁ। আপোনালোকক বিয়াখনৰ সকলো বস্তুবিলাক বিয়াত একপাক নাচো লাগিল। আমি সকলোৱে একবাৰ নাচো বুলি ভাবিলোঁ আৰু চবকে মাতি আনি একবাৰ নাচিলোঁ। আপোনালোকক চাইছোঁ মই নাচাটো দেখাই আছোঁ। मैं रह रही हूँ 1.5 दिन से यहाँ पे, तो मुझे कुछ समझ में आने लगा है. So it was a long way. So वहाँ पे we have arranged something, one function. So we have like I think thought about a special arrangement for Riya from our side. So that was a surprise. But वो नहीं. He is not only my brother-in-law. वो मेरा भाई जैसा है. So जैसा मेरा बहन है वैसा मेरा भाई है. So एक सरप्राइज मेरे भाई की तरफ से मेरे बहन के लिए and his wife. हेलो মানে বিয়াত এটা সারপ্রাইজ কৰিব গৈছিলে, গান গাব গৈছিলে। মোক বিয়া হৈ থাকিব তেতিয়া গান এটা গাব। এইটো দৰা দৰাই গান গাই দৰা সেইকাৰণে এটা গান গাব দিছে কইনাফালৰ মানুহে। সেয়া দৰাই গান গাইছে। দৰাই গান গোৱাৰ কাৰণে কইনাটোকো ওচৰত যাব দিছে অলপ। বহুত ভাল। এই আমাৰ ছোৱালীকেইটা দৰা কইনা বহা চকীখনত বহি আছে। ইফালে দৰাৰ ভায়াক পুৰা ব্যস্ত। চবে নাচি থাকোঁতে কইনা শুনিছে কইনাই নাচিব লাগে বুলি কৈছে। সেইকাৰণে কইনাই নাচি আছে। আপোনালোকে দেখিছেনে? কইনাটো ধুনীয়াকৈ নাচি আছে। বিয়াখনত এটা বেলেগ বাদ্যযন্ত্ৰ দেখা পালোঁ। বহুত দিনৰ মূৰত এয়া দেখা পাইছোঁ। এইটো বোলে হেৰি কি বুলি কয়, হেঁপা ঢুলীয়া। আগতে বোলে এই বাদ্যযন্ত্ৰটো বিয়া সভাত মাতিছিল, এতিয়া আজিকালি দেখা নাপোৱাই হৈছে। ইফালে গিনিহাত চাহ দিয়াত ব্যস্ত। নিজৰ মাহীয়েকৰ ল'ৰাৰ বিয়া গাত তত নাই, চাহ দি ঘূৰি ফুৰি আছে আৰু। চাহ দিয়া কেটাৰিং পাৰ্টি মাতিছি বাৰু, ধৰ নিজৰ মানুহখিনিক দিছি, যেনে আমাকে দিছি ধৰ। এয়া মধু আমাৰ ভাগিন। হাই মধুস্মিতা। বিয়াৰ আন এটা আকৰ্ষণীয় বস্তু হৈছে ফুচকা। এয়া চুমিয়াতে ফুচকা খাই আছে। এইবোৰ বস্তুটো সকলোৰে প্ৰিয়। ইফালে বিয়াখনত এটা বিহুৰ দলো মাতিছি, বিহুও দেখাওঁ আপোনালোকক অলপ। ইফালে অৱতৰত বিহু নাচনীকেইটা ধুনীয়া সৰু ঢোলৰ মাতত মানে আমি ৰবা নল্লো, চবেই অলপ নাচি দিলোঁ। চবে এতিয়া ভোজ খাব আহিলোঁ। ভোজটো ধুনীয়া হৈছে। বিয়াত বহুত নাচিলোঁ, বহুত অনুষ্ঠানবিলাক দেখা পালোঁ। আজি খানাটো খাই এতিয়া আমি ঘৰা যাম। আপোনালোকে আমাৰ বিয়াখন চাই কেনে পালি কমেণ্ট কৰি জনাবি আৰু নতুনকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।